মই ভূপালী আজি আপোনালোকলৈ মই লৈ আহিছোঁ জোৰোণত কিদৰে আপোনালোকে ঘৰতে চিম্পুলকৈ মেকআপ কৰিব পাৰে তাৰ এটা ভিডিঅ' আৰু ভিডিঅ'টি শেষলৈকে চাব। কাপোৰযোৰ কিদৰে পিন্ধিছোঁ আৰু খোপাটো কিদৰে বান্ধিছোঁ সেইটো আপোনালোকক পাছত কেতিয়াবা দেখুৱাম। আৰু এই চুলিত লগোৱা ফুলটো মই ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। কৰাৰ আগত মুখখনত এনেদৰে আইচ লগাই ল'ম, তেতিয়া ছালখনৰ কাৰণেও ভাল আৰু মেকআপটো বহুত সময়লৈকে থাকে। এতিয়া যিহেতু গৰমৰ দিন, এনেদৰে আইচ লগাই ল'লে ছালখন সতেজ হৈ থাকে আৰু কোনো ধৰণৰ ক্ষতি নহয়। শুকাবলৈ দিম আৰু অলপ সময়ৰ পাছত যিখিনি পানী, সেই পানীখিনি এনেদৰে এখন টাৱালৰ গামোচাৰে এনেদৰে মুচি ল'ম। আমাৰ হিচাপে এল'ভেৰা জেল ইউজ কৰিম। এনেদৰে লগাই ল'ম। প্ৰাইমাৰ লগালে মেকআপটো ভাল হয় আৰু বহুত সময়লৈকে আপোনাৰ মেকআপটো থাকে। আৰু এনেদৰে এল'ভেৰা জেল লগাই ল'লে স্কিনখন ভাল হৈ থাকে, মেকআপে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। এইদৰে ডিঙিটো লগাব। শুকাই যোৱাৰ পাছত এতিয়া মইশ্চাৰাইজাৰ ইউজ কৰিম। মইশ্চাৰাইজাৰ ক্ৰীম লগাই ল'ম মুঠত। নলগাওঁ, মই পণ্ডছ বেবী লগাম। এনেকৈ বিউটি ব্লাইণ্ডাৰ দি মিক্স কৰি ল'ম। ইউজ কৰিম এই কালাৰটো। এনেকৈ তলত লগাই ল'ম সেই একেটা কালাৰকে। ফাৰ্ষ্ট লৈ এই গ্লিটাৰটো লগাম। অলপ তলতো লগাম। এতিয়া এই কালাৰটো দি কণ্ট্ৰল কৰিম। এই কালাৰটো এনেকৈ নাকৰ চাইডত এনেকৈ লগাই ল'ম, তেতিয়া নাকটো জোঙা দেখি চিকবোনকেইটাত এই কালাৰটো এইটো চাইডে কপালত লগালে এনেকৈ কপালখন সৰু সৰু দেখায়। মই অকণমান ইয়াতো লগাই লওঁ। মাজৰ অংশত এই কালাৰটো অলপ লগাই ল'ম, হাইলাইটাৰ। আৰু চাইডৰখিনি ব্লেণ্ড কৰিম। এনেদৰে ওপৰলৈ কৰি ব্লেণ্ড কৰিম।
প্ৰথম মই লুজ পাউডাৰ ইউজ কৰিবলৈ পাহৰি থাকিলোঁ। কনচিলাৰ লগোৱাৰ পাছতে লুজ পাউডাৰ ইউজ কৰে আৰু মই পাহৰি থকাৰ কাৰণে এতিয়া লগাইছোঁ। আপোনালোকে কনচিলাৰ ইউজ কৰাৰ পাছতে লুজ পাউডাৰ ইউজ কৰিব। মই এই পিংক কালাৰটো এই ব্ৰাউন কালাৰটো মিক্স কৰি ইয়াত লগাম। অলপ এনেদৰে লুজ পাউডাৰ লগাই লওঁ ইয়াত। এনেদৰে লুজ পাউডাৰ লগাই লওঁ। এই পিংক কালাৰটো হাইলাইটাৰৰ ইউজ কৰিম। এনেদৰে ওপৰলৈ কৰি এনেধৰণে ইউজ কৰিম। গোল্ডেন কালাৰটো ইয়াত অলপকৈ এনেকৈ লগাই লওঁ। তাৰ পৰা মই হাতেৰে মিলাই দিম। লৈ ইয়াৰ পৰা অলপ ইয়াত অলপ ইয়াত এনেদৰে লগাই দিম। আৰু এতিয়া গালৰ চাইড দুটা অকণমান এনেকৈ লৈ এনেদৰে মিলাই লওঁ। লগোৱা পাউডাৰখিনি এনেদৰে ওপৰলৈ কৰি এনেদৰে মিলাই লওঁ। লুজ পাউডাৰ ইউজ কৰিছোঁ মই। খুব অকণমানকৈ এনেদৰে লুজ পাউডাৰ ইউজ কৰিছোঁ। কৰিম কাজল। এনেদৰে ওপৰ ভাগতো লগাই লৈছোঁ আৰু তলফালে অকণমানকৈ লগাই লৈছোঁ। কাজল আপোনাৰ যদি চকুটো সৰু তেতিয়াহ'লে আপুনি হোৱাইট কাজল ব্যৱহাৰ কৰিব পাৰে। তেতিয়া আপোনাৰ চকুটো ডাঙৰ দেখাব। ব্ৰাছেৰে এই কাজলখিনি ব্লেণ্ড কৰি লওঁ। এই ব্লেক কালাৰটো লৈ এনেকুৱা ধৰণৰ এটা ব্ৰাছেৰে চকুটোৰ ওপৰৰ অংশত এনেদৰে আঁকি লওঁ। ব্লেণ্ড কৰি দিম। লিপষ্টিক আপুনি যদি মন যায় তেতিয়া আপুনি এনেকৈ লিপছটো লিপ লাইনাৰেদি বনাই ল'ব পাৰে। মই আজি এনেদৰে লগাম। লগালোঁ। এতিয়া মই এটা কাম কৰিম। মেকআপটো নেচাৰেল দেখাবৰ কাৰণে মই বিউটি ব্লাইণ্ডাৰটো এনেকৈ তিয়াই লৈছোঁ। আপোনালোকৰ ওচৰত স্প্ৰে বটল আছে যদি স্প্ৰে কৰিব পাৰিব। মই অকণমানকৈ এনেকৈ পানীখিনি ভালদৰে তিয়াই অলপ পানী তিতা ভাৱটো থাকোঁতে এনেদৰে কৰিব। তেতিয়া আপোনাৰ মেকআপটো নেচাৰেল দেখুৱাব।
কৰিম এই কালাৰটো ব্যৱহাৰ কৰিম